শীতৰ নিয়ৰে বাটত মুকুতা সিঁচা, সময়মতে কৃষিকৰ্ম সামৰণি মৰা এক সুৰভিহনা পৰিৱেশত এমুঠি আশাৰ বতৰা কঢ়িয়াই আহে ভোগৰ উৎসৱ ভোগালী। অসমীয়া জাতিৰ হেঁপাহৰ মাঘ বিহু। মাঘ বিহুৰ অন্য নাম ভোগালী। পুহৰ হাড় কঁপোৱা জাৰক নেওচি সকলোৱে মতলীয়া হয় ভোগৰ আনন্দত, সৃষ্টিৰ সফলতাত। অৰ্থাৎ আঘোণ পুহত পথাৰৰ লখিমী আনি ঘৰ সোমোৱাৰ অন্তত কৃষিজীৱী উৎসৱ মাঘ বিহু। ধৰ্মপৰায়ণ আৰু অতিথিপৰায়ণ অসমীয়া গুৰুক দিম ভকতক দিম বুলি কৰা প্ৰতিশ্ৰুতি পালনৰ লগতে প্ৰকৃতিৰ মহান অৱদানক স্বীকৃতি জনাই পুহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। কৃষিজীৱী সমাজখনকে নতুনকৈ চপাই অনা ভোগৰ সম্ভাৰৰ সৈতে একাত্মক গঢ়ে মাঘ মাহতে। সেই মাঘ বিহু ভোগালী, ভোগৰ মাহ। পুহৰ সংক্ৰান্তিৰ এই সময়ত সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰি উত্তৰ দিশলৈ গতি কৰে। ফলত শীতৰ প্ৰকোপ কিছু কমিবলৈ ধৰে। মকৰ ৰাশিৰ সংক্ৰমণত হোৱা পুহৰ সংক্ৰান্তিক মকৰ সংক্ৰান্তি বুলি জনা যায়। মহাভাৰতৰ আখ্যান মতে পিতামহ ভীষ্মই দেহত্যাগৰ বাবে এই পবিত্ৰ দিনটোকে বাছি লৈছিল। মকৰ সংক্ৰান্তিৰ পিছৰ পৰা সূৰ্য আৰু জুইৰ তাপ শক্তি বাঢ়ি আহে বুলি প্ৰচলিত বিশ্বাস। ভোগালী বিহুক আদৰিবলৈ পুহ মাহৰ মাজভাগৰ পৰা ব্যস্ত হৈ পৰে গ্ৰাম্য অঞ্চলৰ লোকসকল। আঘোণ পুহৰ উদঙীয়া পথাৰৰ শুকান নৰা গছকি গছকি আহ-যাহ কৰা চেঙেলীয়া ডেকাহঁতে আলোচনাৰে ঠিক কৰে মেজি, ভেলাঘৰ সজাৰ, ভেলাঘৰত লগ ভাত খোৱাৰ কথা। ওচৰতে থকা সৰিয়হৰ দৰা হালধীয়া ফুলৰ নান্দনিক দৃশ্য আৰু মিঠা সুবাসে সকলোৰে হিয়া মনলৈ ভোগালীৰ উৎসৱ আনে। ভেলাঘৰ সাজিবলৈ নৰা কটা, বাঁহ কটা, তামোল তুলোৱা আদি কামত ব্যস্ত হৈ পৰে গাঁৱৰ ডেকা বুঢ়া সকলো। কাৰণ এই বিহুত মেজি, ভেলাঘৰ, অগ্নি পূজা আদিৰ লগত এক অপৰিহাৰ্য নিবিড় সম্পৰ্ক আছে। সেয়েহে অসমৰ সকলো ঠাইতে ভিন ভিন প্ৰকাৰৰ মেজি, ভেলাঘৰ সজা হয়। কোনো কোনো ঠাইত অকল কাঠেৰে আৰু কোনো ঠাইত খেৰ, নৰা, বাঁহেৰে সজা হয় আকাশলংঘী মেজি। পুৱাৰ পৰা গধূলিলৈকে যেন এইবোৰ হেঁপাহৰ কামৰ শেষেই নাই। ল'ৰা বুঢ়া গাভৰু তিৰোতা সকলোৰে মাজত যেন উৎসৱৰ উৎসাহ। মাঘ বিহুৰ ব্যস্ততা হেঁপাহ বুলীয়া আনন্দময়। ভোগালী, ভোগৰ আয়োজন। উৰুকাৰ উজাগৰি নিশা ভোজ ভাতৰ ব্যৱস্থা ভেলাঘৰত। বোৱাৰী জীয়ৰী ৰংঘৰ দুৱাৰ চাফা কৰা, কানি কাপোৰ ধোৱা, বিভিন্ন পিঠা-পনা, চিৰা সান্দহ, গুড়া সান্দহ, তিলৰ লাডু, নাৰিকলৰ লাডু, ঘিলা পিঠা আদিৰ যোগাৰৰ ব্যস্ততা। এমাহৰ আগতে খুচিত খবৰ দি যোগাৰ কৰা খাচু মুচিয়া দৈ, ক'ত কিমান ভোগৰ যোগাৰ। সেইবাবে এই বিহুৰ নাম ভোগালী। উৰুকাৰ নিশা কটাবলৈ ধুনীয়াকৈ সজাই লোৱা ভেলাঘৰটোতে চাহ ভাতৰ যোগাৰ কৰি সমনীয়া চেঙেলীয়াহঁতে আঁৰ-তৰা, বাৰীৰ ইটো সিটো বস্তু চুৰ কৰি নিৰ্দোষীত ধেমালি কৰা। মেজি ৰখা চেঙেলীয়াকেইটা হাঁহি ফূৰ্তিৰে চিঞৰ বাখৰ কৰি, গীত গাই, নাচি বাগি উৰুকা উজাগৰি নিশা কটায়। এয়াই যে অসমীয়া এক জাতীয় পৰম্পৰা। বিহুৰ দিনা ঢল পুৱাতে ভেলাঘৰটো জ্বলাই দি গা পা ধুই মেজি জ্বলোৱাৰ দিহা কৰে। মেজিৰ জুইত তামোল পাণ, চাউল, মাহ, তিল আদি দি আটায়ে অগ্নি দেৱতাক সেৱা জনায়। ঠায়ে ঠায়ে মেজিৰ গুৰিত দিয়া শৰাই কাষত তাল খোল বাই নাম কীৰ্তন কৰে। নামৰ শেষত অগ্নি দেৱতাক চিন্তি হৰিধ্বনি দি মাহ প্ৰসাদ ভগায়। লোকবিশ্বাসত পোৱা মতে বিহুৰ দিনা কাঠ আলু পুৰি খোৱা, বিহুৰ দিনা দোকমোকালিতে প্ৰতি ঘৰৰ গৃহস্থই বাৰীৰ লাৱনী গছজোপাত ধান খেৰ একোটাকৈ মেৰিয়াই মাক বান্ধি গছৰ ফল বাঢ়িবলৈ কৰা নিয়ম আজিও প্ৰচলিত হৈ আছে। মেজিৰ কাষত ঠায়ে ঠায়ে পৰম্পৰাগতভাৱে চলি অহা ম'হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, বুলবুলি চৰাই যুঁজ আদি উৎসৱে অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয় দাঙি ধৰে। ভোগালী বিহুৰ দিনা দুপৰীয়ালৈ ঘৰে ঘৰে চিৰা, দৈ, মাখনেৰে জলপান, তিলপিঠা, লাডু, সান্দহ আদি ভোগৰ সম্ভাৰেৰে সকলোকে উদয় পূৰাই তৃপ্তিৰে খায়। আবেলিলৈকে মাহ কৰাই খাই ইজনে সিজনলৈ চাই কবিতা আওৰাই গায়। মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যি আহে তাকো এগাল দিওঁ। সকলো ভোগৰ সম্ভাৰৰ লগত বিশ্বাস, পৰম্পৰা, ৰং আনন্দই ভৰা। এয়াই লাৱনী খোজেৰে অহা হেঁপাহৰ ভোগালী। বৰ্তমান বিহু সময়ত প্ৰাকৃতিকভাৱে ঠিকে থাকিলেও সলনি হৈছে সমাজৰ নিয়ম নীতিবোৰ। মানুহৰ কৰ্মৰ ব্যস্ততা বাঢ়িলেও সমাজ ব্যৱস্থাৰ হাল সলনি তথা মানুহৰ চিন্তাধাৰা কিছু পৰিমাণে সলনি হোৱা বাবে পূৰ্বৰ তুলনাত গাঁৱৰ ভোগালী অনুপম ছবিখনো যেন লাহে লাহে ধূসৰ হ'ব ধৰিছে।
প্ৰকৃতিৰ অৰ্থত ক'বলৈ গ'লে সময়ৰ পৰিৱেশৰ সৈতে সলনি হ'বলৈ ধৰিছে সমাজৰ পৰম্পৰা, আগ্ৰহ, আন্তৰিকতাবোৰ। আজিৰ যুৱসকলৰ মেজিৰ প্ৰতি উৎসাহ, উদ্যম একেবাৰে নাইকিয়া হ'ল। আগৰ নিচিনাকৈ মেজি, বাঁহৰ হিলৰীৰ শব্দ শুনিবলৈ নতুন প্ৰজন্মৰ যেন সময় নাইকিয়া হৈছে। কথাবোৰ ভাবিলে অনুভৱ হয়, সময়বোৰ নিষ্ঠুৰ হোৱাৰ বাবে কিজানি অতীত ইমান মোহময়। এই সকলোবোৰৰ মাজতে আজিও এচাম যুৱকে ভোগালীৰ সকলো পৰম্পৰাক বৰ্তাই ৰাখিছে। মেজি, ভেলাঘৰ, অগ্নিসেৱা সকলোবোৰৰ উপৰিও আন কোনোবা সাংস্কৃতিক উৎসৱবোৰো দিহা কৰিছে। সেয়েহে ভোগালী বুলিলে আমি আশাবাদী, হেঁপাহ আনন্দৰে ভোগালী বিহু উদযাপন কৰোঁ। একতাৰ বান্ধোন সুদৃঢ় কৰি ৰাখিবলৈ মেজিৰ জুইৰ উত্তাপত আমি আটাইয়ে সংকল্প লওঁ। আমাৰ জাতীয় চেতনা আৰু জাতীয়তাবোধক সজীৱ কৰি ৰাখি কৃষ্টি-সংস্কৃতি সুৰক্ষিত কৰিব পাৰিলে ভোগালী বিহুৰ সাৰ্থকতা ৰক্ষা কৰিব। আমি আশা কৰোঁ সকলো প্ৰতিকূল পৰিৱেশ নেওচি ভোগালীক আদৰক। মাঘৰ মেজিৰ জুই প্ৰতিজনৰ মনত সৃষ্টি কৰক সুচিন্তা, দাহ কৰক মনৰ অসূয়া অপ্ৰীতি। তাৰ বাবে অগ্নি দেৱতাৰ প্ৰাৰ্থনা জনাই আহক আটাই।